Hi friends, আজি ৰাতিপুৱা উঠিয়ে ধুনীয়াকৈ কামত লাগি গৈছো দেখিছানে মানে মাঘ বিহু আহি পালেহি নহয় হে গাত একেবাৰে ততে নাইকিয়া অসমীয়াৰ কৃষ্টি মাঘ বিহু ভোগালী হে পোনপ্ৰথমে আপোনালোক সকলোকে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো আগতীয়াকৈ এয়া মই ধুনীয়াকৈ ঘৰৰ কাপোৰবোৰ উলাই লৈ আহিছো আহি ধুনীয়াকৈ সাৰ্ফত দি এয়া ধুনীয়াকৈ খচি দিছো মানে কাপোৰবোৰ ভালদৰে ধুই লৈছো সাফচিকন কৰি কিনে ঘৰ দুৱাৰ সকলো সাফচিকন কৰিব লাগিব বিহু বুলি ক'লে সেই কাৰণে মা আৰু মই কামত লাগি গৈছো মা পিছে অকমান কৰি আকৌ চাউল জাৰিব আহিলে কাৰণ সান্দহ খুন্দিব লাগিব নহয় বিহু বুলি ক'লে তো লাৰু পিঠা সান্দহ মেইন সেই কাৰণে মই অকলে ধুনীয়াকৈ কাপোৰবোৰ মেলি দি আছো তাৰ পিছত আকৌ কাপোৰবোৰ মেলি ঘৰবোৰ আৰু সাফা কৰিব লাগিব নহয় ধুনীয়াকৈ মকৰা জাল বান্ধিছে সেই ধুনীয়াকৈ ঘৰবোৰ সাফচিকন কৰি ললো এইফালে আকৌ বাবুৱে কিবা খেলি আছে তাৰ পিছত আকৌ সন্ধিয়া বা আহি পালে বা আহি পোৱাৰ পিছত আমি জুপুৱাই আছিলো বহুত বেছি ঠাণ্ডা দিয়াত সেয়ে আলু দিছিলো পুৰিবলৈ এনেদৰে নিমখ জলকীয়া দি খাই লৈছো পিছে আজিলৈ ভিডিওটো ইমানেই আছিলে বাই